হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি কাতি বিহু, আপোনালোকক মোৰ ফালৰ পৰা হেপ্পী কাতি বিহু। আমি যিহেতু ঘৰত নাই যোৱা, সেইকাৰণে কাতি বিহু আমি ইয়াতে পাতিম হোষ্টেলতে। তো সেইকাৰণে আমি আমাৰ ৰ'জৰ ভাগৰ তুলসী পুলি এটা আছে, সদায় পানী দিওঁ আমি সেনেকৈ তাতে চাকি দি পিনে আমি কি কৰোঁ আজি আপোনালোকক দেখাই যাম। এনেই আৰু সৰু সুৰাকৈ কিবা কিবি কৰিম আৰু আমি কিজনীয়ে আপোনালোকক দেখাম কি কৰোঁ। আপোনালোকে চাই থাকিব দেই। আমি এতিয়া কলপাত আনিবলৈ যাওঁ, ব'লক আমাৰ লগত। চব কলগছ পাই নাই আমি এতিয়া চাকি আৰু কি তেল ধূপ আৰু কিবা কিবি পূজাৰ কাৰণে মানে চাকি জ্বলাব লাগিব ন, সেইকাৰণে আনিবলৈ যাওঁ আৰু ভাবিছোঁ ন, এনেই ওলাই আহিছোঁ যেতিয়া আমি অকণমান খোজকাঢ়িও লওঁ ন, ভাল লাগিব। আৰু পালে ক'ৰবাৰ পৰা শেৱালি ফুলো লৈ ল'ম ভাবিছোঁ তুলসী তলত দিবলৈ। সেইটো আমাৰ ৰুমৰ পৰা মানে মন্দিৰটো দেখি থাকে হা। আমি সদায় শোৱাৰ আগত মানে সেৱা কৰি পিনি শুওঁগৈ আৰু বহুত ভাল লাগে। কেলৈ নাজানো আৰু 7টামানত বা 6:30মানত খোজকাঢ়িব আহোঁ। আজি কিন্তু সোনকালে আহিছোঁ, আজি আমি কাতি বিহু পাতিম ন, কি ভাল লাগিব। সেইকাৰণে আগতে ওলাই মেলি খোজকাঢ়ি লৈছোঁ আৰু ভাল লাগিব ন। আজি কি কৰোঁ আপোনালোকক দেখাই থাকিম দেই। হৈ আছে চুক চুক নেগুডাল সলাই চোন না, ফুলৰ কালাৰটো ইমান ধুনীয়া লাগিছে চোন না। আমি এতিয়া গণেশ আংকলৰ দোকানত আহিছোঁ। আমি বস্তু বজাৰ কৰি আহিলোঁ, গৈ পিনে দেখাম দেই কি আনিলোঁ। এয়া আমি ৰুম আহি গ'লো। বস্তুখিনি আহি পাই গ'লো। কি আনিলোঁ দেখাই দিয়া। তেল আৰু চাকি, শলিতা ধূপ আছে ন আমাৰ ওচৰত, সেইকাৰণে নানিলোঁ আৰু। এতিয়া আমাৰ দেৱই কৰিব আৰু কি কৰিছে, চুলি ষ্ট্ৰেট কৰিছে। এয়া আমাৰ দীপিকা চুলি ষ্ট্ৰেট কৰিছে, চবেই লাগি গৈছে। কাইলৈ ঘৰত যাব তাই। দেৱই এডোখৰ মোহাৰিছে। আজি আমি ইয়াতে তুলসী তলত চাকি দিম ন। এয়া আমি প্ৰসাদ ধুই লৈছোঁ ধুনীয়াকৈ। মানে প্ৰসাদ দুবাৰ ধোৱাই হ'ল ন, আৰু এবাৰ ভালকৈ ধুই লৈছোঁ। আৰু আমাৰ দেৱ একদম ৰেডি হৈ গৈছে আৰু তুলসী তলত চাকি দিবলৈ। ধুনীয়া লাগিছে ন আমাৰ তুলসী। মোৰো কৰিব মন আছিলে, কিন্তু আমাৰ ককা ঢুকুৱা এবছৰ হোৱা নাই কাৰণে কৰিব নোৱাৰিলোঁ আৰু। জানিয়া ললো শৰণ চাকি গোসাই পৰে দিনে ৰাতি, ঐ ৰাম কাৰ ঘৰে লয় হৰি নাম, তুলসী তলে নিগ পহুচৰে, ঐ ৰাম গোসাই হৰে। আমি যিহেতু তুলসী তলত কি প্ৰাৰ্থনা কৰি নাজানো ন ভালকৈ, সেইকাৰণে আইতাক ফোন কৰিছোঁ আৰু আইতাক গাবলৈ দিছোঁ, আইতাই গাই দিছে। এয়া আমি চাকি তাকি জ্বলাই গোটেইকেইজনীয়ে চাহ খাব লৈছোঁ প্ৰসাদৰ লগত। আৰু এয়া আমাৰ ৰ'জ ডে। এয়া আমি আজি ৰুটি খাম ভাবিছোঁ, সেইকাৰণে আটা মুঠি আছোঁ। আৰু দেৱই এয়া ঘুগুনি বনাব, ঘুগুনিখিনি বনাবলৈ বইল কৰিছে, কুকাৰত দি লৈছে। এয়া উঠাইছে আৰু গেছত ঘুগুনি বইল কৰি ল'লোঁ। আৰু এতিয়া আলু ফ্ৰাই কৰিছোঁ। তাৰপিছত এয়া গ্লাছত নহৰু, পিঁয়াজ, বিলাহী, তেজপাত। আমি ৰুটি বনাবলৈ আৰম্ভ কৰিছোঁ। আমাৰ ওচৰত বেলনা মাৰি আছে, বেলনাখন নাই, সেইকাৰণে কাঁহৰ তলতে বনাইছোঁ। আৰু ৰুটিখন চাই নাহাঁহিব দেই, জমনি হৈছে। মানে কি হয় ন, কাঁহৰ তলত বেলিবলৈ দিগদাৰ হয়, সেইকাৰণে
মানে বনাইছে আমিহে খাম আৰু একো নাই এইফালে নিকুৱে ৰুটি বনাই আছে ৰুটি বনাই হৈ গ'ল দুখন হৈ ময়ো এয়া ঘুগুনি বনাই আছোঁ বেক কেমেৰা দেখাইছোঁ দেই আপোনালোক পুৰা ধুনীয়াকৈ উতলিছে আৰু কি হয় নাজানো আৰু টেষ্টিয়ে লাগিব চাগে কোনে কোনে ভাল পায় ঘুগুনি খাই ক'ব দেই মোৰতো বহুত ভাল লাগে শেষত আমাৰ দুয়ো পৰা সকলোকে কাতি বিহু শুভেচ্ছা থাকিলে এতিয়া আহোঁ দেই বাই বাই গুড নাইট